আজি আমনি লাগি গৈছেগে ঘৰতে সোমাই আইও মৰিলো কোন ক'ত আছ মোক গুলিয়াই থৈ গুচি গ'ল কি হ'ল তোৰ এই অৱস্থা কোনে কৰিলে ক'ব বা ডকাইত এটা আহি মোক গুলিয়াই লৈ গোটেই ঘৰ বস্তু লুটি লৈ গুচি গ'ল ব'ল দে তোক মেডিকেললৈ লৈ যাওঁ কোৱাচোন বাৰু তোমালোকৰ বেমাৰটো কি হৈছে চাহ ইয়াক মানে কোনোবা ডকাইতে গুলিয়াই গোটেই ঘৰ বস্তু লুটি লৈ গুচি গ'ল হ'ব বাৰু এতিয়া মই গুলিটো উলিয়াই বেণ্ডেজ কৰি দিম দিয়কচোন সোনকালে দিয়ক আইও বিষাইছে মৰিলো ৰ'বা একো নহয় অকণমান বিষাব গুলিটো উলিয়াব লাগিব নহয় উলিয়াওক চাহ সোনকালে উলিয়াই দিয়ক আৰু একদম ধুনীয়াকৈ বেণ্ডেজ কৰি দিয়ক হৈ গ'ল এতিয়া মই ধুনীয়াকৈ ঔষধ সানি দিলোঁ এতিয়া ভাল পাই যাব কাইলৈ মানে আজি ভিতৰত থাকিলে দৰ্জা মাৰি ল'বি আগতেতো মাৰিয়ে ল'ম আজি পাহৰি গ'লো সেইকাৰণেহে এই বিপদখন হ'ল হ'ব মই এতিয়া যাওঁ শুই থাক মই অকণমান শুই লওঁ আৰু পাই ভাগৰ লাগি গৈছেগৈ দিনটো গুলি চুলি খাই মেলি